25 November 2024 APSC নতুন নোটিফিকেশন এখন দিছে যে APSC কম্পিউটাৰ অপাৰেটৰ প্ৰেক্টিকেল টেষ্ট 7/12/2024 চনত হ'ব ইয়াৰ ভেন্যুটো দি দিছে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট 6/12/2024 ডকুমেন্ট ভেৰিফিকেশন আছে ইন APSC অফিস বিল্ডিং আৰু 7/12/2024 কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব 100 মাৰ্কছৰ আৰু ভেন্যুটো দিছে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট 10টা পৰা 12টা লৈকে হ'ব 2 ঘণ্টাৰ এটো টাইপিং টেষ্ট হ'ব লগত আপোনালোকে নোটিফিকেশনখন চালে সব কথা গম পাই যাব নিজে কিন্তু লাষ্ট এটা সেন্টেন্সত দিয়া আছে যে ইট ইজ hereby mentioned that to all concerned candidates that Windows inbuilt keyboard for Assamese typing in MS Word will be in the font Kalpurush. So এই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় সো আমি ইংৰাজী আৰু অসমীয়া দুটাতে টাইপিং জনাটো বিৰাতে ম্যান্ডেটৰি হয় কিন্তু এই কথাখিনিৰ আপুনি এতিয়া MS Wordত যে Kalpurush ফন্টটো থাকিব লাগিব হেতু কেনেকৈ অসমীয়া টাইপিং কৰিব আৰু লগতে আমি প্ৰেক্টিকেলত কি বস্তু অহাৰ সম্ভাৱনা আছে এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক দেখাই দিম সো প্ৰথম হৈছে যে MS Office MS Excel আৰু MS PowerPointৰ বেসিক নলেজ সকলোৰে থাকিব লাগিব তাৰ পিছত আপোনালোকে MS Officeৰ বেসিক কথাখিনিটো গুটেখিনি জানে মই নকলে হ'ব সবে জানে এটো বেসিক নলেজ আছে MS Word দেন MS Excel আৰু MS PowerPointৰ অলপ কম ইউজ থাকে ষ্টিল তিনটাই জানিব লাগে MS Officeৰ এই তিনটা বেসিক হয় সো এইখিনি বস্তু আপোনালোকে কৰি লব PowerPointৰ অলপ স্লাইড বনাই আপোনালোকে সিম্পল স্লাইডস কেনেকৈ বনাব লাগে শিকি লব কেটামান এনিমেশন আৰু ট্ৰানজিশন এফেক্ট কেনেকৈ দিব লাগে শিকি লব PowerPointৰ কাম মাজে মাজে যিকোনো গভৰ্ণমেন্ট অফিসতে হয় সো ইয়াৰ গুটে ফাংশনখিনি চাই লব MS Office একদম আপোনালোকে MS Office 2007 ত প্ৰেক্টিস কৰিলে হ'ব যদি নতুন ভাৰ্জনটো নাই কোনো কথা নাই জেনাৰেলি সৰকাৰি অফিসবোৰত তেনেকুৱা পুৰণা লিগেসি ভাৰ্জনছবোৰে বেছিকৈ চলে আৰু কম্পেটিবিলিটি থাকে লগতে MS Excelৰ কামখিনি অলপ ইম্পৰ্টেন্ট হয় বিকজ যিকোনো অফিসত হওক APSC স্পেসিফিক্যালি নহয় সকলো অফিসতে এই টেবলছবোৰ বনাবলৈ বিৰাতে ইম্পৰ্টেন্ট এটা আমি যদি APSC ওয়েবসাইটটো খুলি পেলাই দেখো চাব যে ধৰক ফৰ এক্সাম্পল মই এটা ডাউনলোড কৰি থৈছিলো এখন টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ হয় এখন এনসাৰ কি হয় এটা দেখিছেনে কেনেকৈ এনসাৰ কিবোৰ টেবুলেশন এনেকৈ কৰা হৈছে কোৱেশ্চন এনসাৰ কি দি দিছে কোৱেশ্চন নম্বৰ দিছে এনেকুৱা ধৰণৰ বস্তুবোৰ এক্সেলত বনাব লাগে সো এবোৰৰ কাৰণে আপোনালোকে প্ৰেক্টিস কৰি লব এক্সেলটো কেনেকৈ টেবল ৰ'জ এণ্ড কলমছ কেনেকৈ হয় কেনেকৈ আখৰক বোল্ড কৰিব পাৰি কেনেকৈ টেক্সট ফৰমেটিং কৰিব পাৰি MS Excelৰ অলপ বেসিক কথা শিকি লব এবোৰ ইউটিউবত বহুত ভিডিওছ আছে চাই লব দেন সবতছে বেছিকৈ আমাক লাগিব এটা MS Wordটো MS Wordত জেনাৰেলি আমি ইংলিশতে টাইপিং কৰিব পাৰো অসমীয়া টাইপিং কৰা ফাংশনটো বাই ডিফল্ট নাথাকে সো ইয়াৰ কাৰণে আমি এই সিস্টেমটো কৰিব লাগিব নোটিফিকেশনত দিয়া আছে আমাক এই ফন্টটো লাগে কালপুৰুষ বুলি কালপুৰুষ ফন্টটো লাগে সো কালপুৰুষটো বাই ডিফল্ট উইন্ডোজ 7 বা বেলেগ ভাৰ্জনত কালপুৰুষ ফন্টটো ইনষ্টল হৈ নাথাকে সো তাৰ কাৰণে আমি তাক ইনষ্টল কৰি ল'ব লাগিব এনেকৈ এটা ওয়েবসাইট আছে কালপুৰুষ টাইপ কৰি দিব গুগলত এই ফন্টটো আহি যাব এটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ডাউনলোড কৰাৰ পিছত এটো ইনষ্টল কৰিব লাগিব সিস্টেমত ডাবল ক্লিক কৰিলে এনেকৈ ইনষ্টল হৈ যায় মই দেখাই দিছো suppose we have downloaded this font এতিয়া আমি ওপেন কৰিম আৰু ওপেন কৰি পেলাই আমি ডাবল ক্লিক কৰিম ইয়াত দুটা ফাইল থাকিব কালপুৰুষ আৰু কালপুৰুষ ANSI বুলি আমাক এইটো লাগে সেকেন্ড ফাইলটো লাগে ANSI এটো ডাবল ক্লিক কৰি দেখিম যে আমাৰ দুটা অপচন আহি গৈছে প্ৰিন্ট আৰু ইনষ্টল আমি ইনষ্টল কৰি দিয়া লগে লগে এটো ইয়াত সিস্টেমত ইনষ্টল হৈ যাব মই আগতে ইনষ্টল কৰি থৈছো এই কাৰণে আকৌ এবাৰ নকৰো দেন আমি আৰু এটা অপচন বিচাৰিব লাগিব আমাৰ অন স্ক্ৰিন কিবোৰ্ডখন লাগিব এইখন হল আমাৰ উইন্ডোজ অন স্ক্ৰিন কিবোৰ্ড এইখন কিবোৰ্ড ফিজিক্যাল কিবোৰ্ড নহলে আমি ইউজ কৰিব পাৰো জেনাৰেলি আপোনালোকে ফিজিক্যাল কিবোৰ্ডতে টাইপ কৰিব লাগিব কিন্তু যদি ধৰক এটা ভিডিওত দেখাবলৈ আমি ফিজিক্যাল কিবোৰ্ডখন দেখাব নোৱাৰো আমি অন স্ক্ৰিন কিবোৰ্ডখন লৈ দেখাই দিছো টু এনেবল দা অন স্ক্ৰিন কিবোৰ্ড আমি এতিয়া হেৰিলে প্ৰথমতে অল প্ৰগ্ৰামছত যাম অল প্ৰগ্ৰামছত গৈ পেলাই আমি এক্সেসৰিজত যাম ইয়াতে এটা অপচন আছে অন স্ক্ৰিন কিবোৰ্ড এটো আহি গৈছে অন স্ক্ৰিন কিবোৰ্ড আহি যোৱাৰ লগে লগে আমাৰ বাই ডিফল্ট ইংৰাজীতে গুটেখিনি এলফাবেটস থাকিব এতিয়া আমি যদি অসমীয়াত টাইপ কৰিব বিচাৰো তেতিয়া হলে আমি ফাৰ্ষ্টত আমি সেটিংছত গৈ পেলাই ইয়াৰ ল্যাঙ্গুৱেজ চেঞ্জ কৰিব লাগিব কিবোৰ্ডখনৰ এটো কেনেকৈ কৰে আকৌ আমি কন্ট্ৰোল প্যানেলটো ওপেন কৰিম ওপেন দ্য কন্ট্ৰোল প্যানেল ইয়াত এটা অপচন থাকে চেঞ্জ ডিসপ্লে ল্যাঙ্গুৱেজ ইয়াত আমি কিবোৰ্ডছ আৰু ল্যাঙ্গুৱেজলৈ যাম দেন ক্লিক অন চেঞ্জ কিবোৰ্ডছ ইয়াত ইংলিশ ইউনাইটেড ষ্টেট বুলি এখন কিবোৰ্ড আছে আৰু মই এতিয়া আসামিজ ইন্ডিয়া কিবোৰ্ডখন আকৌ এড কৰিলো
মই আকৌ ৰিমুভ কৰি আকৌ নতুনকৈ দেখাই দিছোঁ ইয়াত প্ৰথমতে বাই ডিফল্ট ইংলিছ কিবৰ্ড এখন ইনষ্টল হৈ আছে চিষ্টেমত আমাক এতিয়া অসমীয়া কিবৰ্ডখন লাগিব তো তাৰ কাৰণে আমি এড কৰিব লাগিব এড কৰি পেলাই আমি এনেকৈ স্ক্ৰল ডাউন কৰিলে দেখিম যে আছামিজ লেংগুৱেজৰ কিবৰ্ডখন আছে আছামিজ ইণ্ডিয়া ইয়াত প্লাছ চিনটো দবাই দিব ক্লিক কৰিব দেন আকৌ কিবৰ্ডত থকা প্লাছ চিম্বলটো ক্লিক কৰিব ইয়াত আছামিজ ইনস্ক্ৰিপ্ট যোনটো আছামিজ ইনস্ক্ৰিপ্ট আছে এইটো চেক কৰি দিয়ক দেন অ'কে কৰি দিব again apply and okay আকৌ okay এটা আমি চাম যে টাস্ক বাৰত আমাৰ en বুলি এটা বাটন আহি গৈছে en বাটনটোৰ লগতে আমি তাত ক্লিক কৰিলে দেখিম লগতে as বুলি এটা বাটন আহি গৈছে en মানে ইংলিছ as মানে আছামিজ ইয়াত এটা আছামিজ কিবৰ্ডৰ ল্যাঙ্গুৱেজটো এনেবল হৈ গ'ল এটা আমি আকৌ অন স্ক্ৰিন কিবৰ্ডখন অন কৰিছো এটা সবত গোটেই এলফাবেট ইংলিছত হৈ আছে যেতিয়া আমি এটো ক্লিক কৰি as কৰি দিম গোটেই এলফাবেটছবোৰ অসমীয়ালৈ চেঞ্জ হৈ যাব এবোৰ সব অসমীয়া এলফাবেট আহি গ'ল ওকে এটা আমাৰ অসমীয়া এলফাবেট আহি গ'ল আমি এটা এক প্ৰতিটো এলফাবেট আমাৰ কি ফিজিক্যাল কিবৰ্ডৰ বেলেগ বেলেগ লেটাৰছৰ লগত ম্যাপিং কৰা থাকে সো আমি এটা ফাৰ্ষ্টত আকৌ এমএছ ওৱৰ্ডটো ওপেন কৰিম এমএছ ওৱৰ্ড ওপেন কৰি আমি এটা প্ৰ্যাকটিক্যাল কৰি চাম মই এটো এনেকৈ অলৰেডি অসম বুলি টাইপ কৰি থৈছিলো এটা আমি চাম কেনেকৈ ইয়াত টাইপ কৰিব পাৰো এগেইন আমি এটা কালপুৰুষ ফন্টটো আমি ইয়াত ধৰক কালপুৰুষটো নাই কালপুৰুষটো আমি টাইপ কৰিবলৈ হলে k a l এটো কালপুৰুষ ফন্ট আহি গৈছে এটো আমাৰ আছামিজ ফন্টটো ইনষ্টল কৰাৰ পিছত এনেকৈ এটা অপচন আহি যাব এমএছ ওৱৰ্ডত ওকে নাও আমি আকৌ ইয়াত ক্লিক কৰি পেলাই এটো অসমীয়ালৈ চেঞ্জ কৰি দিম এটা মই আপোনালোকক এক্সাম্পলত দেখাই দিছো আমি অসমটো এনেকৈ অসমীয়াত কেনেকৈ টাইপ কৰিম সো ইয়াত দুটা অপচন থাকে যেতিয়া আমি শিফট কি দবাই দিম যোনবোৰ আখৰ ব্ল্যাকত আছে সেইখিনি হাইলাইট হৈ যাব সব এনেকৈ ও এটো হাইলাইট হৈ গ'ল কিন্তু শিফট কিটো এৰি দিয়াৰ লগে লগে এটো সিম্বল আহি গ'ল আকৌ এটো দেখিছে সাপোজ উই হ্যাভ টু টাইপ আসাম সো ইয়াত আমি এটা চাব লাগিব অসমৰ অ কোড আছে এটো অ আকৌ আমি শিফট কি কৰিম আকৌ শিফট কি দবাম এনেদৰে আমি মাউসেদি ক্লিক কৰি কৰি আমি টাইপ কৰিব পাৰো নতুবা আমি যদি প্ৰ্যাকটিস কৰো আমি কিবৰ্ডৰ টাইপ কৰিব পাৰিম কিন্তু তাৰ বাবে আমি প্ৰ্যাকটিস বহুত বেছি ধৰণে কৰিব লাগিব এটা চাব যে ম আমাৰ অন স্ক্ৰিন কিবৰ্ডত যোনটো ম আছে মটো ম্যাপ হৈ আছে ফিজিক্যাল কিবৰ্ডৰ c লগত এটা আমি c টাইপ কৰিলে আমাৰ কিবৰ্ডত c যদি টাইপ কৰো আমাৰ ওৱৰ্ডত এটো ম বুলি আহিব মই c টাইপ কৰিছো এটো ম আহিছে আকৌ মই v টাইপ কৰিলে ন আহিব সিমিলাৰলি মই যদি ক টো টাইপ কৰিব বিচাৰো ক টোৰ লগত ম্যাপড হৈ আছে আমাৰ মোষ্ট প্ৰবাবলি l টো নহয় ক টোৰ লগত ম্যাপ হৈ আছে k এটা k বুলি টাইপ কৰিলে ক আহিব দেখিছে k টাইপ কৰিছো এই ধৰণে আপোনালোকে অসমীয়াত ভাল ধৰণে প্ৰ্যাকটিস কৰি লব বিকজ অসমীয়াতে এটা ড্ৰাফটিং কৰিবলৈ দিব আৰু সেই অসমীয়াৰ টেষ্টে জেনেৰেলি বহুত ক্যান্ডিডেটে নোৱাৰে বাকি ইংৰাজীটো সকলোৱে টাইপ কৰিব পাৰে অসমীয়া টাইপ কৰিবলৈ হলে আপোনালোকে ইউটিউবৰ কিছুমান ভিডিঅ চাব পাৰে লগতে ইংলিছতো এখন ড্ৰাফটিং লেটাৰ টাইপ কৰিবলৈ আপোনালোকক দিয়া হ'ব পাৰে সো তাৰ বাবে আপোনালোকে ড্ৰাফটৰ ফৰমেটটো চাই লওক যিকোনো ধৰণৰ অফিচিয়েল ড্ৰাফটিং ফৰমেট এটো হৈছে প্ৰথমতে হেডাৰ এটা থাকে তাত অফিচৰ যোনটো লেটাৰ হেড হেটো থাকে তাৰপিছত এটা মাজৰ বডি থাকে এটো বডি বুলি কোৱা হয় আৰু একদম তলত এটা ফুটাৰ থাকে এটো ফুটাৰ বুলি কোৱা হয় যিকোনো লেটাৰে আপোনালোকে যেতিয়া বনাই এই ফৰমেটটোতে থাকে হেডাৰ বডি আৰু ফুটাৰ লগতে যেতিয়া আমি ড্ৰাফটিং কৰো তেতিয়া আমি অলপ টাইপিং স্পিডটো আমাৰ ভাল হ'ব লাগে বিকজ এটো এটা টাইম কনস্ট্ৰেন্ট এক্সাৰসাইজ হয় সকলোৱে টাইপ কৰিব কিন্তু এটা লিমিটেড টাইমত ভালকে টাইপ কৰাটো ডাঙৰ কথা সো এটা ওয়েবসাইট আছে য'ত গৈ পেলাই আপোনালোকে নিজৰ টাইপিং স্কিলছবোৰ ইমপ্ৰুভ কৰিব পাৰে এটো মই দি দিছো এটো ওয়েবসাইটৰ নাম হৈছে monkey type এটো গুগলত গৈ টাইপ কৰি দিব monkey monkeytype এই monkey type ওয়েবসাইটত গৈ পেলাই আপোনালোকে এনেকে টাইপ কৰিব পাৰে মই অলপ টাইপ কৰি এক্সাম্পল হিচাপে দেখুৱাই দিছো
দেখিছে মোৰ টাইপ কৰিছে কিন্তু মাজতে ভুল হৈছে কাৰণে এইটো ৰেড আহি গৈছে সো মোৰ স্পীডটো কমি গ'ল তাতে সো সেইকাৰণে আমি চাব লাগিব যাতে ভুল নহয় এই মাংকি টাইপত গৈ আপোনালোকে নিজৰ টাইপিং প্ৰেক্টিচখিনি কৰি ল'ব পাৰিব আৰু কি চাবলৈ আছিলে লগতে ইয়াত প্ৰথম 6 তাৰিখৰ দিনা ডকুমেণ্ট ভেৰিফিকেশ্যন আছে সো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনা যোনখিনি ইম্পৰ্টেণ্ট হৈছে সেইখিনি গোটেইখিনি লৈ যাব আৰু 7 তাৰিখৰ দিনা যোনটো প্ৰেক্টিকেল টেষ্ট আছে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ বাবে 2 ঘণ্টা থাকিব সো আপোনালোকে এনশ্যোৰ কৰিব যাতে 2 ঘণ্টাতে MS অফিচ MS ৱৰ্ড MS পাৱাৰপইণ্ট MS এক্সেল লগতে অসমীয়াত কেনেকৈ টাইপ কৰিব লাগে এই ফন্টটোত কালপুৰুষ ফন্ট দি কেনেকৈ MS ৱৰ্ডত টাইপ কৰিব লাগে লেটাৰখন এখন আপোনালোকে প্ৰেক্টিচ কৰি ল'ব সো বেছি দিন নাই আজিৰ পৰা ভালকৈ প্ৰেক্টিচ কৰিব আৰু প্ৰেক্টিচ কৰি পেলাই প্ৰেক্টিচ কৰাৰ পিছত নিশ্চয় আপোনালোকৰ ৰিজাল্ট ভাল হ'ব সো মোৰ সকলোৰে শুভেচ্ছা থাকে